এইফালে আছে আমাৰ নিকেশৰ ভাই বিকাশ শাৰীৰিক টাকা দিনা গোৱালপাৰা ক্ৰিয়েটৰ ফেষ্টিভেল সিজন 1 আমাৰ স্পেচিয়েল শ্ব' লগ পাই গেলো আমাৰ জ্যোতিৰ্ময় দাক একদম Alright, ladies and gentlemen, let me see everybody's hands up. Welcome back to my vlog second আশা কৰো সকলোৱে ভালে আছে আৰু মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বাকি আমি যাই আছো গাইস এতিয়া আন্ধাৰ হৈ গ'ল মানে ইউটিউবৰ মানে পিকনিক আছে গাইস আজি মানে পিকনিক মানে দিনতে হৈ গ'ল এতিয়া মই ৰাতি যাই আছো আৰু গাইস মই নাছিলো মানে দিনত এতিয়া যাই আছো বাকি তাতে কোন কোন আছে আপোনালোক আজি সবকে দেখুৱাই দিম আপোনালোকে চাই থাকক এতিয়া নামগিলা নকওঁ আপোনালোকে ইন্টাৰেষ্টটো নাপাবি না অলপ পিছত দেখাই আছো আৰু গাইস অলপ ওয়েট কৰ দেখাই আছো আপোনালোকক আমিও যাই পা দেন চাই থাকিব ভিডিঅ'টো আজি একদম ধামাকা হ'ব সকলোকে চাই থাকিব স্কিপ নকৰাকৈ আৰু আমাৰ লগতে আপোনালোকে এনজয় কৰি যাওক একদম ধুনীয়াকৈ দেই লগ পাই আছো আপোনালোকৰ তাতে যাই আমি এতিয়া আহি পালোঁ আমাৰ পিকনিক স্পটত আপোনালোকে চাই একদম ধামাকা হৈছে একদম গাইছ চালি একদম এইফালে আছে আমাৰ বাপুদা এইফালে আছে আমাৰ নিকেশৰ ভাই বিকাশ শাৰীৰিক টাকা দিনা বাকী যিকিনো এইফালে আছে আমাৰ ৰাফাদা প্ৰথমতে গোৱালপাৰা ক্ৰিয়েটৰ ফেষ্টিভেল সিজন 1 আমাৰ স্পেচিয়েল শ্ব' আমি ৰাখিছিলো আমাৰ ডিজে আৰু আমাৰ মাজত উপস্থিত হৈছে ডিজে নন্দ এটা জোৰকে হাত চাপৰি বিচাৰিছে সকলোৰ ফালৰ পৰা আমাৰ তেওঁ গুৱাহাটীত থাকে তো গুৱাহাটীৰ পৰা আমাৰ এই অনুষ্ঠানলৈ আহিছে গতিকে তাক আমি আমাৰ গোৱালপাৰা আমাৰ এই ভাইটো আমি লগ পাই থাকোঁ একদম এখন খোলা ব্যৱস্থা দিবলৈ অনুৰোধ জনাইছো এয়া হৈছে আমাৰ ডিজে নন্দ এটা জোৰকে হাত চাপৰি আজি মানে পুৰা ডিজে লাইট হৈ আছে আৰু গাইস বাকি আপোনালোকক তো এতিয়া আমি সকলোকে যেহেতু আমাৰ আসন নাই তথাপি পৰিপাটিকে সকলোকে থাকিবলৈ অনুৰোধ জনাইছো এতিয়া আমি উপভোগ কৰিম ডিজে কি কম আৰু কেনেকা লাগছে আহি কেনেকা লাগছে আইটো বঢ়িয়া লাগছে চবকে লগ পালো ইয়েছ চবে মানে খানা পাৰ্টি কৰিলো পুৰা মানে ভাল লাগিল আৰু কিবা এটা ভাল লাগিল দে তেৰা ভাটা কিবা কবি হাই ক'ব লগা ভাষা নাই নতুন বছৰ পুৰি কিবা একটা কৈ দে নতুন বছৰ আশা কৰোঁ যোৱা বছৰটো যেনেকৈ গেলে আৰু পুৰা ফালি দিয়ে একদম আমাৰ ভাবি লাগে আপডেট হ'ব লাগিব পুৰা আপডেট হ'ম বুলি ভাবছোঁ কিন্তু কিমান দূৰ কৰিব পাৰোঁ মানে এতিয়া কি ক'ম আৰু নহয় দে আৰু সকলোৱে লাগি থাকিব লগ পাই গেলো আমাৰ জ্যোতিৰ্ময় দাক একদম একদম গাছ লাগি আছে দিছে ব্যস্ত নেকি বিৰাট ব্যস্ত একদম ডিজে আছে একদম জবৰদস্ত জবৰদস্ত
London ke kemana? Pura London. Enjoy guys. Zabardast lagi di pang. Guys, আমাৰ গোৱালপাৰা ইউনিয়নৰ মানে পিকনিক কিবা দিওঁ গাইছ দেখিব পাৰে আপোনালোকে চাই লওক আপোনালোকে গোৱালপাৰা ইউনিয়নৰ মানে পিকনিকটো ইটোৱে আছিল আৰু গাইছ অৰ্গেনাইজ কৰাটো বাকী ইফালে আছে আমাৰ ডিজে নন্দদা আমাৰ দুধনৈৰে হয় বাৰু বেছি দূৰত নহয় পুৰা জবৰদস্ত খেল লগাইছে এইবাৰ माही तेरा प्लान है मेरा माही तेरा पीछा नहीं हो छड़ना मैं नागिन 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 डांस नचना मैं नागिन नागिन अजय मेरी बे